Hello everyone, welcome back to our channel. বহুত এটা কনফিউজত আছে যে কালি HSLC অর্থাৎ মেট্রিকৰ ৰিজাল্ট দিবনে নাই। বহুত নিউজ সার্কুলেট হৈ আছে সোশ্যাল মিডিয়াত, তোমালোকে নিশ্চয় দেখা পাইছে চাগে। গতিকে আজিৰ এই ভিডিঅ'টোত ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে বুজি পাবা যে কালি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিবনে নাই। প্ৰথমতে যদি আমি চাওঁ যে বহুত নিউজ চেনেলত দি আছে যে কালি ৰাতিপুৱা 10টাত ৰিজাল্ট দিব। তোমালোকে যদি চোৱা DY365 এটা পোষ্টত চোৱা, ইয়াত লিখা আছে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা। মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবলৈ সাজু ASSEB। নেক্সট যদি চাওঁ প্ৰতিদিন টাইমতো দিয়া আছে যে কালি ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। বহুকেইটা পৰ্টেলতো সেম নিউজ দি আছে, কিন্তু অলপ দেৰি আগতে অসমৰ এটা ফেমাছ নিউজ পৰ্টেল ট্ৰুথে এটা টুইট কৰিছে এক্সত। ইয়াত তোমালোকে চাব পাৰা যে আমাৰ CM ছাৰৰ এটা টুইট ভাইৰেল হোৱা দেখা গৈছে, যোনটো ফেক বুলি কৈছে। আমি CM ছাৰৰ এক্স একাউণ্টতো চেক কৰিছো, চাইছো যে তাত কোনো এনেকুৱা ধৰণৰ কোনো টুইট নাই। লগতে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ টুইটাৰ একাউণ্টতো আমি চেক কৰিছো, তাতো কোনো ধৰণৰ তেনেকুৱা টুইট নাই। অভাৰঅল যিহেতু বহুত ডাঙৰ ডাঙৰ নিউজ চেনেল পৰ্টেলত আৰু বহুত নিউজ সাইটত হিন্দুস্তান টাইমছ, দ্য টাইমছ অফ ইণ্ডিয়া কালি ৰিজাল্ট দিয়াৰ কথা কৈ আছে। প্ৰিভিয়াছ ইয়াৰতো এনেকুৱাই হৈছিল, ছাডেনলি ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছিল। গতিকে কালি দিয়াৰ সম্ভাৱনা আছে। বাকী কেণ্ডিডেটছ সকলক বেষ্ট উইচেছ, ভাল হওক। ৰিজাল্ট চোৱা ৱেবছাইট কেইটাৰ লিংক তলত ডিছক্ৰিপশ্যনত দিয়া থাকিব। থেংক ইউ।